পৰম শ্ৰদ্ধাভাজন উদযাপন সমিতিৰ সভাপতি সম্পাদক মহোদয়, পৰম শ্ৰদ্ধাভাজন আজিৰ পতাকা উত্তোলক মাননীয় শৰ্মাদেৱ মহোদয় প্ৰমুখ্যে মোৰ আই মাতৃসকল, ভাই ভনীসকল আৰু মোৰ পুত্ৰ বোৱাৰী প্ৰমুখ্যে সকলোলৈ আজিৰ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এন্ধাৰক ভেদি পোহৰ আহিল, ঘৰৰ পৰা ওলাব নিদিয়ে, ধুমুহা আহিল, বৰষুণ আহিল, যিয়েই নহওক এইটো আমাৰ ৰঙালী বিহু। ইয়াতে মই বিহুগীতেৰে আপোনালোকক আবৃত্ত কৰিবলৈ বিচাৰিছোঁ। এই বিহুটি আদৰ অ বিহুটি আদৰ, বিহুটি আচলৰ এনেকুৱা বিহুটি এৰিব লাগিলে এই অসমৰ নাথাকে বিহুটি আদৰ, বিহুটি আদৰ, বিহুটি ঐ আচলৰ ধন। এনেকুৱা বিহুটি এৰিব লাগিলে অসমৰ নেথাকে মানে মুঠে নাই ধন, মানে মুঠে নাই ধন, অসমৰ নেথাকে আজি বিহু বিহু, কালি বিহু বিহু, কালি বিহু বিহু গলে বিনা বিকা বিহু থাকে মানে বিহুকে বিনা বিহু, বিহুকে বিনা বিহু, বিহু গলে বিনা বিকা। ও চেনাই সিদিনা দেখিলো, ও চেনাই তোমাক দেখিলো, ও চেনাই তোমাৰ মৰমৰ উপদেষ্টা মহোদয়, আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনালোঁ। ইয়াৰ পিছৰ কাৰ্যসূচী আছে আমাৰ খেলপথাৰ উদ্বোধন।